हेलो एवरीवन, आज मैं आपनलोকৰ মাজলৈ মেগী কাটলেট বা মেগী পিঠাৰ এটি ৰেচিপি লৈ আহিছোঁ। একেবাৰে সিম্পল ৰেচিপি হয়, বাট খাবলৈ ভাল হয়। তেতিয়া হলে বলকচোন ভিডিওটো আৰম্ভ কৰোঁ। এয়া মই 10 টকীয়া মেগী 2 পেকেট লৈছোঁ। তাৰ পিছত এটা কেৰাহীত এইটো কাপৰ জোখেৰে 1.5 কাপ পানী দিছোঁ আৰু পানীখিনি গৰম হ'বলৈ দিছোঁ অকণমান। আৰু গৰম হৈ অহাত ইয়াতে মেগী মছলাখিনি দি দিছোঁ আৰু মেগী মছলাখিনি দি পেলাই ভালদৰে লৰাই লম, যাতে মেগী মছলাখিনি পানীৰ লগত ভালদৰে মিক্স হৈ যায়, গোটা বান্ধি নাথাকে। আৰু ইয়াৰ পিছত ইয়াতে দি দিম মেগীখিনি আৰু মেগীখিনি দি পেলাই ভালদৰে উল্টাই পাল্টাই এবাৰ দি দিম। এয়া মোৰ মেগী প্ৰায় হৈছে আৰু এনেও মেগী হ'বলৈ টাইম বেছি নালাগে, 5 মিনিট বা 4 মিনিট মানতে মেগী হৈ যায়। আৰু এয়া মেগীৰ পানীটো শুহি আহিলে আৰু মেগী আমাৰ হৈ গ'ল। আৰু এইখিনি মেগীখিনি এতিয়া মই এটা বাটিত গোটেইখিনি উলিয়াই লৈ ল'ম। মেগীখিনি উলিয়াই লোৱাৰ পিছত ইয়াতে 2টা কণী দিম। আপুনি কণী এটাও দিব পাৰে। মই 2 পেকেট মেগী যেহেতু মই 2টা কণী লৈছোঁ। আৰু কণীখিনি দিয়াৰ পিছত ইয়াতে দি দিম সোৱাদ অনুসৰি অকণমান নিমখ, তাৰপিছত দিম অকণমান হালধি গুড়ি, জালুকৰ গুড়ি, ৰেড চিলি পাউডাৰ অলপমান, তাৰপিছত জিৰা গুড়ি অকণমান। তাৰপিছত ইয়াতে লৈছোঁ 2টা মিডিয়াম সাইজৰ পিঁয়াজ, এনেকৈ সৰু সৰু পিচ কৰি কাটি লৈছোঁ। আৰু এইখিনি এতিয়া মেগীৰ লগত ভালদৰে মিক্স কৰি ল'ম, যাতে কণীখিনি পিঁয়াজখিনি মেগীৰ লগত ভালদৰে মিক্স হৈ যায়। সেইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈ ল'ম। মেগীখিনি মোৰ মিক্স কৰি লোৱা হৈ গ'ল। আৰু এতিয়া এখন কেৰাহীত তেল দি পেলাই তেল গৰম হৈ অহাত ইয়াতে মই হাতেৰে ৰাউণ্ড টাইপত মেগীখিনি দি দিছোঁ। মেগী পিঠা বুলিও ক'ব পাৰে। আৰু মই এনেকৈ 4খন দিম। কেৰাহী সৰু হ'লে 2খনকৈ দিব, আৰু যদি ডাঙৰ হয় 4খন বা 5খনকৈ দি দিব পাৰে। এয়া মই মেগীখিনি দি ল'লোঁ আৰু এইখিনি এতিয়া 5 মিনিটৰ বাবে ঢাকোন লগাই দি দিম, যাতে মেগীখিনি ভালদৰে ভিতৰৰ পৰা সিজি আহে। আৰু 5 মিনিট পিছত মই এনেকৈ মেগীখিনি উল্টাই দিলোঁ। আৰু এইখিনিও 5 মিনিটৰ বাবে ৰাখি দিম। এয়া মোৰ মেগী কাটলেট বা মেগী পিঠা হৈ গ'ল। বনাওঁতে একেবাৰে বেছি সময় নালাগে, একদম কম সময়ৰ ভিতৰতে এইটো বস্তু বনাই খাব পাৰি। 10 মিনিটৰ ভিতৰতে হৈ যায়। আৰু মই বাকীখিনি মেগীৰো এনেকুৱা পিঠা বনাই ল'ম আৰু একদম একেই প্ৰচেছ হয়, ঠিক একেদৰে সেনেকৈ বাকীখিনিৰো বনাই ল'ম। ঘৰতে এইটো বস্তু বনাই খাবলৈ বহুতে ভাল, যিহেতু মেগী সকলোৰে প্ৰিয় হয় আৰু সদায় সদায় মেগী একেটা ষ্টাইলত খাবলৈ বেয়াও লাগে। গতিকে এবাৰ যিসকলে এনেকৈ বনাই খাই পোৱা নাই, এবাৰ এনেকৈ বনাই খাই চাব, বহুতে ভাল লাগে খাই। আৰু 2খন খালে পেট ভৰি যায় আৰু গধূলি টাইমত চাহৰ লগত খাবলৈ বহুতে ভাল হয়। যদি মোৰ ভিডিঅ'টোৰ আজি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ যদি নতুন ভিডিঅ' চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে প্ৰথমতে